এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালেই। আপোনালোক সকলোকে মৰমে আদৰণি জনাইছোঁ শিল্পিকা শইকীয়াৰ ভ্লগৰ আন এটি ভিডিঅ' লৈ। দুৰ্গা পূজা যিহেতু পালেহি আৰু 4-5 দিন আছে, মোৰ চেলাৰী দেখিছেনে কিমান গাল হৈ গ'ল। তাকে ভাবিলোঁ পাৰ্লাৰৰ পৰা আহোঁগৈ। আপোনালোকো ব'লক মোৰ লগতে পাৰ্লাৰলৈ যায়। এনেই থাকিনো কি কৰিব, ময়ো এনেই আছোঁ। পাৰ্লাৰৰ পৰা আহোঁগৈ, আপোনালোকক মই লগ পাই আছোঁ। মই কাপোৰ কানি চেঞ্জ কৰি লওঁ, ঠিক আছে। টাটা। হেল্ল' গাইজ, মই ওলাই পেলাই ৰেডি হ'লোঁ। চিম্পুলকৈ ওলাই আছোঁ যিহেতু ওচৰতে আছে পাৰ্লাৰখন। ব'লক তেনেহ'লে পাৰ্লাৰৰ পৰা আহোঁগৈ। পাৰ্লাৰলৈ গৈ আছোঁ, ব'লক। আন্ধাৰে হৈছেগৈ অলপ আৰু গৈ আছোঁ, পোৱাগৈ নাই, পামগৈ আৰু। ঘৰৰ ওচৰৰ কিনাৰত অকণমানি সৰু গলি। এয়া পাৰ্লাৰ পালোহি, সোমালোঁ পাৰ্লাৰত, বহি ল'লোঁ চকীত। থ্ৰেডিং কৰি হৈ গ'ল, দেখিছে মুখখন লগালগ চফা লাগি গ'ল। থ্ৰেডিং হৈ থাকিলে বহুত বেয়া দেখি। এয়া আহি আছোঁ, আমাৰ ঘৰৰ ওচৰৰে ৰাস্তা। এয়া ফাষ্টফুডৰ দোকান, পুৰা ভিৰ লাগি আছে। আহি মেলি এয়া ভাইটি এটাক পালোঁহি, ভিডিঅ' কৰি দিলে অলপ। আৰু কৰিলোঁ অলপ ভিডিঅ'। আহি পালোঁহি পাৰ্লাৰৰ পৰা, দেখিছে বিফৰ এণ্ড আফটাৰ। একদম মুখখন চফা লাগি যায় এনেকৈ থ্ৰেডিং কৰি আহিলে। ঠিক আছে, আপোনালোকক আকৌ লগ পাই আছোঁ অকণমান দেৰি পিছত। এতিয়া মই কাপোৰ কানি চেঞ্জ কৰি লওঁ। কাপোৰ কানি চেঞ্জ কৰি আহি মুখ হাত ধুই মেলি আজৰি হ'লোঁ। এতিয়া ভাবিছোঁ গ্ৰীণ টি খাওঁ বুলি। ব'লক তেনেহ'লে গ্ৰীণ টি বনাওঁগৈ। মই খাম, আপোনালোকে এনেই লগতে ব'লক আৰু তেনেহ'লে। পাকঘৰলৈ আহিলোঁ, এতিয়া গ্ৰীণ টি বনাম। কেনেকৈ বনাম দেখাম ৰ'ব। জানেই, তথাপি এনেই দেখাম আৰু চাই ল'ব। একেবাৰে জিকে বনাওঁ গ্ৰীণ টি। আৰু গ্ৰীণ টি দিলোঁ কাপত, ঢালি দিলোঁ গৰম পানী। তাৰপিছত এনেকৈ ইয়াত এখন দি ঢাকি দিম। ওপৰত চামুচ এখন দি থ'ম। যেতিয়া হ'ব অকণমান খিটিকিটিকৈ ঘূৰাম আৰু খাম। আহিলোঁ ৰুমলৈ গ্ৰীণ টি লৈ। আজিকালি অকল গ্ৰীণ টি খাওঁ, লগত একো খোৱা নাই। চাহ মানে আনকালে চাহ খালে আপোনাৰ মানে কি আৰু চিঙৰা, ম'ম', চাওমিন সেইবিলাক খোৱা হৈয়ে ফাষ্টফুড খাই ভাল পাওঁ। আৰু ওচৰতে ফাষ্টফুডৰ দোকান ধেৰ আছে। অকল গৈ মেলি আৰু লৈ আহোঁ আৰু খাই থাকোঁ। খাই ৱেট বহুত বাঢ়ি গ'ল। আগতে আণ্ডাৰ 50 থাকে, এতিয়া এভব নকওঁ আৰু কিমান হ'ল, খালি বহুতখিনি হ'ল। সেইকাৰণে এইকেইদিন ফাষ্টফুড খোৱাই নাই আৰু অলপ কমাইছোঁ আৰু খোৱাটো। খাই থাকিলে হেল্ডিও নহয়, সেইকাৰণে অলপ খোৱা নাই। কাৰণ পূজাততো খামেই, পূজাততো ধেৰ কিবা কিবি খাব লাগিব। সেইকাৰণে এতিয়া খোৱা নাই, অকল সুদা গ্ৰীণ টি খাই আছোঁ। দুখ লাগে। এয়া মোৰ গ্ৰীণ টি ৰেডি টু ইট নহয়, ৰেডি টু ড্ৰিংক ৰেডি টু আৰু কিবা এটা হৈ গ'ল আৰু। তেনেহ'লে খাই লওঁ, বাই বাই। এতিয়া বনাইছোঁ ৰাতি ডিনাৰৰ কাৰণে আলু ভাজি। ইয়াত পিঁয়াজ হৈ গ'ল গল্ডেন ব্ৰাউন। এতিয়া দি দিম বিলাহী। চিম্পুল আলু ভাজি আৰু, তথাপিতো এনেই বনাইছোঁ কাৰণে দেখালোঁ। দিনটো শ্বেয়াৰ কৰিছোঁ যেতিয়া সেইটো ভাজিও বনাইছোঁ বুলি সেইটোও দেখালোঁ আৰু। অকণমান ভাজি লওঁ। এটা মছলা এটা আছিলে, এইটো চিংছৰ ভেজ মাঞ্চুৰিয়ান মছলা। এই মছলাটো মানে কি হয়, আপোনাৰ নহৰু নিচিনা হেৰি হয়। এইটো যদি অলপ দি দিওঁ, ইয়াত নহৰু অলপ ফ্লেভাৰটো আছে, কেলৈ নাজানো। অলপ নহৰু লাগে তাৰ, অকণমান দি দিওঁ। নহৰু নিদিওঁ, অকণমান দিলে ভাল লাগে। অকণমান দি দিম জিৰা গুড়ি, বেছি নিদিওঁ, অলপ দিছোঁ। বেছি মছলা খাবলৈ মন নাযায়, অলপ দিছোঁ, যাতে অলপ ফ্লেভাৰটো আহে আৰু। অকল সুদা আলু ভাজিখিনি ভাল নালাগে। অলপ হিলাই ল'ম, তাৰপৰা আলু ভাজি দি দিম আৰু। মছলা জোখৰ অকণমান নিমখ দিছোঁ। মই ভাজি চাজি বনালে মছলা চবতে বেলেগ বেলেগকৈ নিমখ দি থাকোঁ, যাতে মছলাখিনিতো নিমখ সোমায়। যদি আলু প্ৰথমে ভাজি লওঁ, আলুত নিমখ দিওঁ, আকৌ বেলেগ তাৰ ওপৰত দিলে তাৰ জোখৰ নিমখ দিওঁ। এতিয়া নিমখবিলাক মানে চব জেগাত জোখে পায়। এনেকুৱা কেতিয়াবা আমি চাবচোন, ভাজি বনালে আলুটোত নিমখটো কম থাকে, ইটোত নিমখ বেছি থাকে। সেইটো মানে নিমখটোৱে একেলগে দি দিলে হয়। সেইকাৰণে প্ৰথমে যি ভাজিব নিমখ অকণমান দি দিলে মানে সোৱাদটো ভাল হয় বুলি ভাবোঁ, মানে মই ভাবোঁ আৰু মোৰ অনুযায়ী। সেইকাৰণে তেনেকৈ অলপ দি দিওঁ। এয়া মোৰ আলু ভাজি, আলু দিলোঁ। আলু দি বিলাহী পিঁয়াজ প্ৰথমে ভাজি ল'লোঁ, মছলা অলপ দি দেখাইছিলোঁৱে। আলু দি আলুখিনিৰ পৰা দি ৰঙাকৈ ভাজি ল'লোঁ। তাৰপিছত অলপ পানী ঢালি দিম। অকণমান ৰুটিৰ লগত থপথপিকৈ খাই ভাল লাগে। এনেকৈ আলুবোৰ ৰঙাকৈ ভাজি ল'লে মানে তেতিয়া থপথপি কৰিলে আৰু টেষ্ট ওলায়। নহ'লে পানী ঢালি দিলে কিবা আলুবোৰ বগা নিচিনা হৈ যায়। এতিয়া এনেকৈ দিলে মানে আলুবোৰ অলপ টেষ্ট লাগে খাই আৰু। ঠিক আছে দিয়ক তেনেহ'লে, আকৌ মই দেখাম ভাজিখিনি কেনেকুৱা বনিলে।
ডিনাৰ ৰেডি। আপোনালোকক দেখাইছিলোঁ আলু ভাজি বনাইছিলোঁ বুলি। এই আলু ভাজি চিম্পুল, এয়া ৰুটি দুখন, এয়া খৰিচা আচাৰ, এয়া ভাত কেৰেলা পকৰি আলু ভিতৰত সোমাই আছে, এয়া পিঁয়াজ। তেনেহ'লে খাই লওঁ, বাই বাই। হেল্ল', এতিয়া সময় 11:30 বাজি গ'ল। আমাৰ ৰুটি চুটি খাই আজৰি খালোঁ, দেখালোঁ আপোনালোকক খালে চাগে। মই যে প্ৰথমতে ভিতৰত দেখাইছিলোঁ আমাৰ ঘৰৰ ওচৰত কালী মন্দিৰত এবাৰ 25 বছৰীয়া দুৰ্গা পূজা পাতিছে। সেয়েহে বৰ ডাঙৰকৈ পাতিছে। দুৰ্গা মা প্ৰতিমা বোলে আনিলেই, ভাবিলোঁ চাই আহোঁগৈ, লগতে হ'লে আপোনালোকো দেখাওঁ। সেয়েহে ব'লক চাই আহোঁগৈ। এয়া দুৰ্গা পূজা পেণ্ডেল পালোহি, এয়া সোমাই আহিছোঁ। ইমান ধুনীয়াকৈ সজাইছে, ফুলৰ ডিজাইন দিছে, ভাল লাগিছে দেখি। প্ৰত্যেকবাৰে পাতে দুৰ্গা পূজা, এবাৰ বেছি ধুনীয়াকৈ পাতিছে, ধুনীয়াকৈ সজাইছে। এয়া ওপৰতো ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, দেখি ভাল লাগিছে। এয়া দুৰ্গা মা পালেহি। দুৰ্গা মাই আমাৰ সকলোকে যাতে আশীৰ্বাদ দিয়ে, আমি ভালে কুশলে থাকিবলৈ, তাৰে প্ৰাৰ্থনা। দুৰ্গা মা এয়া কাঞ্চনো চালেহি, কাঞ্চন এয়া আমাৰ পাৰ। আমি চালোহি দুৰ্গা মাক, ভাল লাগিলে আহি। এয়া কাঞ্চন আৰু মই। আজিৰ দিনটো মোৰ এনেকেই পাৰ হ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজি দেখাবলৈ বিশেষ একো নাছিলে, আজি কিনো কৰিলোঁ, ক'ত গ'লোঁ তাকে দেখালোঁ। আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ। এনেকৈ সদায় চাই থাকিব, আগলৈ আৰু ভাল ভাল ভিডিঅ' আনি থাকিম। বাই বাই।